আপোনালোকক স্বাগতম জনাইছোঁ। এইটো এটা মোৰ নতুন ব্লগ হ'বলৈ গৈছে। আজি আমি গৈছোঁ পিকনিক খাবলৈ পাচিঘাট। অৱশ্যে মোৰ আজি উঠা দেৰি হ'ল। 4টা বজাত এলাৰ্ম দি থৈছিলোঁ, কিন্তু 5:50ত উঠিলোঁ। এলাৰ্ম বাজিলে কেতিয়াও গমেই নাপালোঁ। আজি পিছে মই লাইক এজনী আজি নাযায়, বাদ দিয়া, তাই ইচ্ছা। মই কালি সুধিবলৈ যাম বুলি ভাবিছিলোঁ, বিচাৰি লগেই নাপালোঁ। আৰু বহুত দিনৰ পৰা কামি গৈছে নাই তাৰপিছত ঠিক আছে, বাছ আহি পোৱা নাই। বাছ আহিব, মেইনলৈ যাম। মই ভাবিছিলোঁ মোৰ দেৰিয়ে হ'ল বুলি। যিমান চালিও তোমাক নহ'লে অলপ গৰ্বৰ হৈ গ'ল। মিছন কমপ্লিট, সৰু মিছন এটা কমপ্লিট। নেশ্যনেল হাইৱে পাই গ'লোঁ। এতিয়া ইয়াৰ পৰাই বাছখনত উঠিম, পিকনিকলৈ যাম, এনজয় কৰিম। হেল্ল' দোস্ত, বাছ আহি পাই গ'ল, আমি যাওঁ এতিয়া। ব্লগ বনাই হ'ব বন্ধ কৰচোন। পাচিঘাট। লাষ্ট ইয়াৰ যোৱা ঠাইডোখৰতকৈ বেষ্ট। ফালৰ পৰা হ'ল ৰিভাৰখনৰ পানী কৰি আছে, বেষ্ট আৰু যোৱাবাৰ বেষ্ট। নাহোঁ বুলি ভাবি কিনি আহি গ'লোৱে আৰু। চলা না চবকে
অনুভৱ লওঁ পাহাৰীয়া নদীত। Susu কৰি আছে susu নাই এইটো মেইন কন্টেন্ট যোৱা বছৰ আমি নাৰিলে গৈছোঁ তাতকৈ এইটো ভাল পাচিঘাট নাৰিত মানে পানী নাই দেখোন সৰু হয়। মূলা ওলোৱা নাই অলপ পাছত ওলাব লাগে লিটিল কৃষ্ণাৰ ৰূপটো এক্টিভ লিটিল কৃষ্ণাৰ ৰূপ ৰ'দৰ উত্তাপটো বেছি হৈছে বেছি হৈ থাকিব নোৱাৰিম চাগে চাহলৈ যাব লাগিব উপভোগ কৰক মোৰ লগতে পাচিঘাটৰ মনোমোহা প্ৰাকৃতিক দৃশ্য যিসকলে মানে পিকনিক নাহিলে সিহঁতে পস্তাব মানে ইমান ধুনীয়া জেগা আহিব লাগিছিলে মই আনে পাচিঘাট অহা ফটোবিলাক মানে চাই পাইছিলোঁ ইমান এটা মানে ধুনীয়া জেগাটো ধুনীয়া নহ'ব বুলি আহি কিনি মানে অনুভৱ হৈছে জেগাটো নিশ্চয় মানে সুন্দৰ সাঁতুৰিব পৰা হ'লে ভাল আছিলে কিন্তু কাপোৰ বনালে নোৱাৰি আৰু ৰ'দত থাকিব মূৰ ঘূৰাব মই বেহুচ হৈ যাম ঔষধ চাহলৈ যাম
হাফ পেণ্ট পিন্ধি আছে সাঁতুৰিবলৈ আহিলোঁ বৰ ইমান এক্সট্ৰা নহয় কিন্তু গামোচা ক'ৰবাত যোগাৰ কৰিম চেঞ্জ কৰিবলৈ গামোচা লাগিব খতম হৈ যাব গামোচা নাই আনিছিলি গামোচা গালোঁ বা নিব পাৰিব ক'ব নোৱাৰি LPG গেছ হৈ গৈছে ৰাতিপুৱা 5:30 উঠা সাৰ পোৱা 4টা বজাত এলাৰ্ম লগাইছিলোঁ এতিয়াও সাৰ নাপালোঁ কুম্ভকৰ্ণৰ নিদ্ৰা ৰাতিপুৱা একো খোৱা নাই ভোক লাগিছে এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্টৰ আয়োজন কৰিছে চাগে প্ৰিপেৰেশ্যন কৰিছে চাগে খাব লাগিব উদৰ পূৰাব লাগিব পনীৰ বনাব ফটো মাৰিব চাব ফটো মাৰিব গৈছে আৰু কৰিবলৈ গৈছে
সোৱাদ ৰঙা ৰঙা বগৰী একদম খাই বৰ ভাল লাগিব যেন লাগিছে বগৰী বাৰু খাই চাওঁ কেনেকুৱা লাগে বগৰী বগৰী ঘৰতো বগৰী খাবলৈ মন নাযায় যদি বিশাল হয় পাৰি কিনি আৰু খাম খাবলৈ ভালে আমি সকলোৱে ভাত চাত খাই মানে আজৰি হ'লোঁ চাব পাৰে এইফালে বাচন বৰ্তন ধৰিছে আমি বাচন বৰ্তন ধোৱাৰ পাছত আৰু অলপ দেৰি পাছত আমি নিজৰ ঘৰলৈ ৰাওনা হ'ম তোকে জুমি জুমি চাওঁ মই না পগলা হৈ যাওঁ মই না তোকে জুমি জুমি চাওঁ মই না লাগি তোকে চাওঁ পগলা হৈ যাওঁ মই না লাগি তোকে চাওঁ মোৰে কেঁচা সোণ কলি যাৰ